আমি SBI বেংকত পইচা ওলাব গৈছিলো। পইচা ওলাব যাই পইচাটো ওলাইছো মানে 12টা ঠিক এনেকা 12টা নোহোৱা আগতে মানে পইচাটো ওলাই পইচাটো মানে এনেকুৱা হৈছে চেকটো আগত ফাৰ্ষ্ট কৰাই হে পইচাটো ওলাইতো ফাৰ্ষ্ট কৰাই লৈ আহি পইচাটো ওলালো। ওলোৱাৰ পিছত তো মই বেংকৰ পৰা ওলাই যোৱাৰ পিছত বলেৰো গাড়ীত মোৰ বেগ আছে, বেগত টকাটো থলো, থৈ পাৰ্কিং চাৰ্জটো দিলোঁ। পাৰ্কিং চাৰ্জ দিয়াৰ পিছত আমি গাড়ীটো লৈ যাই ফটোষ্টেট দোকানৰ ওচৰত ৰাখি মানে এই কাগজখিনি আমি ফটোষ্টেট কৰিব গ'লোঁ। ফটোষ্টেট কৰি আহি মানে গাড়ীটো যেতিয়া ষ্টাৰ্ট দিব খুজিছোঁ তেতিয়া মই এটা গ্লাছ ভাঙা দেখা পালোঁ। গ্লাছ ভাঙাটো দেখা পাই মই ভাবিলোঁ যে এইটো ক'ত পৰা আহে, সেইটো ভাবি সম্পূৰ্ণ গ্লাছটো চালোঁ, পিছফালে গ্লাছটো চব ভাঙা। তাৰপিছত মই ভাবিছোঁ নিজে কি এনেকৈ ভাঙে বস্তুটো, এনেকৈ ভাবি চালোঁ যে মোৰ বেগটোৱেই নাই, টকা বেগটো মানে টকাৰ লগত চব কাগজ পাতি আছিলে, সেই কাগজ পাতিও লৈ গ'ল। কিমান আছিলে টকাটো 2 লাখ টকা আছিল। এতিয়া পুলিচে স্পটত গৈছিল, স্পটত গৈ সুধি পেলাই বিচাৰি আছে, এতিয়া কি কৰে সেইটো মই ক'ব নোৱাৰে। সেইটো আপুনি পাৰ্কিং চাৰ্জ দি পেলাই আপোনাৰ বাহনখন ৰাখিছিল, তেওঁলোকৰ দায়িত্ব এটা আছিল গাড়ীটো চোৱা চিতা কৰিব। এইটো নাই, পাৰ্কিঙত নাই। তেতিয়া পাৰ্কিঙৰ পৰা মই গৈছোঁ, পাৰ্কিঙৰ পৰা গৈ আমাৰ PWD অফিচৰ ওচৰত এটা ফটোষ্টেট দোকান আছে, এই দোকানৰ ওচৰত ৰাখি ৱালৰ ওচৰত ৰাখি মানে ফটোষ্টেট কৰিব গৈছিলোঁ। গৈ পেলাই ফটোষ্টেটটো হোৱাৰ পিছত আহিলোঁ, আহি পেলাই গাড়ীত যেতিয়া চলাব খুজিছিলোঁ আৰু কি তেতিয়াই মই যিটো আগত কৈ দিলোঁ সেইটোৱেই আৰু গ্লাছটো ভাঙা দেখা পাই মই চাৰিওফালে চোৱাৰ পিছত গ্লাছটো ভাঙা দেখা পালোঁ। দেখা পাই বেগটো চালোঁ, বেগটো নাই, বেগটো লৈ গ'ল। এতিয়া কোনে লৈ গ'ল সেইটোতো ক'ব নোৱাৰিলোঁ, দেখা নাপালোঁ। কোনেও দেখা নাই মানে এজন মানুহে দেখা পাইছে, কৈছিলে যে বেগটো ইফালে ওলাই লৈ গৈছে, গ্লাছ মানে খিৰিকী দি ওলাই লৈ গৈছে বুলি কৈছিলে। আমি সুধিছিলোঁ যে তুই কিয় একো কোৱা নাই, মই লুকিং গ্লাছ দিহে চাইছে। মানুহটো কেনেকুৱা, মানুহটো অলপ ইয়ংকৈ আছিলে, পকতকৈ খালাকৈ এনেকুৱা কৈছে। আৰু কি আছিল বেগত কাগজ পাতি আছিলে, চেকবুক আছে, ATMটো ভালে ভাল মই পকেটত ৰাখিছে ডকুমেণ্টবিলাক, আৰু কিছুমান মোৰ ইম্পৰ্টেণ্ট ডকুমেণ্ট আছিল আৰু কি এইটো বেগত লগত খালা বেগ আছে। CC কেমেৰা তাতে ওচৰত নাই নেকি, এতিয়া এজাৰ দিয়া হ'ল। টকাটোতো কামৰ কাৰণেই ওলাই, আমিতো কণ্ট্ৰেক্টাৰ মানুহ, কণ্ট্ৰেক্টাৰ কাম বহুত থাকে, লেবাৰ পে'মেণ্ট থাকে, কিবা খৰচা থাকে, এনেকুৱা আৰু লেবাৰক দিবৰ কাৰণে ওলাইছিলোঁ বহুত। আমাৰতো বিজনেছমেনৰ চব লেবাৰৰে হয় কামবিলাক। আপোনাৰ নামটো বাৰেণ্ডা বসুমতাৰী, গজনপুৰী, এই আইহতলৰ ওচৰত আৰু। ঠিক আছে।